অকলে চলিবলৈ শিকক, কাৰণ জীৱনৰ কঠিন সময়ত নিজৰ বাহিৰে আপোনাৰ কাষত কোনো নাথাকে। নিজক অকলশৰীয়া বুলি কেতিয়াও নাভাবিবা। ভাবিবা যে মই অকলশৰীয়াই যথেষ্ট। কাৰোবাৰ অৱহেলাৰ পাত্ৰ হোৱাতকৈ অকলশৰে থকাই শ্ৰেষ্ঠ। কাৰোবাৰ পৰা খুজি ইম্পৰ্টেঞ্চ লোৱাতকৈ অকলে থকাই ভাল। অকলশৰীয়া তেওঁ নহয় যাৰ প্ৰেমিক অথবা প্ৰেমিকা নাই। অকলশৰীয়া তেওঁহে যাৰ মাক দেউতাক নাই। নিঃসংগতাবোৰ কেতিয়াবা কেতিয়াবা ভাল বন্ধুৰ দৰে হৈ পৰে। কোনেও কাকো পাহৰি নাযায়। আচল কথাটো হ'ল, প্ৰয়োজন নহ'লে কোনেও কাকো মনত নেপেলায়। অকলে থিয় হৈ থাকিবলৈ সাহস ৰাখক। লাগিলে গোটেই পৃথিৱী তোমাৰ বিৰোধ নহওক কিয়।